Hello guys, স্বাগতম জনাইছো মোৰ চেনেল হেনাস লাইফলৈ। আশা কৰিছো আপোনালোক আটাইৰে ভাল। মোৰো বাৰু ভালেই। আজি লৈ আহিছো আপোনালোকৰ মাজলৈ এটা আমৰ ৰেচিপি। বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ একেবাৰে টেষ্টি। আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা টিলিঙাটো দবাই দিব যাতে মোৰ ভিডিঅ'বোৰৰ নটিফিকেশন আগতীয়াকৈ পাই থাকে। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো। ইয়াৰ বাবে লৈ লৈছো পকা পকা আম। যিমানখিনি বনাই যদি কমকৈ বনাই কমকৈ আম ল'ব, যদি বেছিকৈ বনাই বেছিকৈ আম ল'ব। খাবলৈ মন গৈছে ন, ইমান ধুনীয়া আমকেইটা আৰু বহুত মিঠা আছিলে আমকেইটা। এনেদৰে উলিয়াই ল'লোঁ। তাৰপিছত ইয়াৰ গুচাই ল'লোঁ ধুনীয়াকৈ, একদম চিলচিলীয়া। ইয়াত পোক নাই আমকেইটা। সাধাৰণতে গাঁৱলীয়া আমবোৰত পোক থাকে। আৰু এনেদৰে কুটি ল'লোঁ মিহি মিহিকৈ। আৰু যিকেইটা গুটি সেইকেইটা পেলাই দিয়াৰ কোনো দৰকাৰ নাই, তৰকাৰীত দি দিলে সেইকেইটাও খাবলৈ কিন্তু মজা হয়। এতিয়া আহোঁ তৰকাৰীখন বনোৱালে। তেল বেছি নলওঁ, অকণমান লৈছোঁ। ইয়াতে দি দিছোঁ ৰঙা জলকীয়া, অৰ্থাৎ শুকান জলকীয়া দুটা মই ফালি দিছোঁ। তাতে দি দিছোঁ অকণমানি নহৰু, কাৰণ ইয়াত মই পিঁয়াজ বা বেলেগ একো ব্যৱহাৰ নকৰোঁ, কেৱল মাত্ৰ নহৰুহে ব্যৱহাৰ কৰিম। আৰু এয়া হৈ উঠিছে আমাৰ নহৰু। যেতিয়া অকণমান হ'ব তাত সাধাৰণতে মছলা দিব লাগে, কিন্তু মই মছলাখিনি আগত নিদিলোঁ। আগত দি দিছোঁ মই আমখিনি। মছলাখিনি আগত দি দিলেও হ'ব, একো নহয়, কাৰণ অকণমান জ্বলি গৈছিলে, মই সেইটো কাৰণে লগে লগে এইখিনি দি দিলোঁ। আৰু তাৰপিছত আমি ইয়াত দিম মছলা। এতিয়া ইয়াত বেছি মছলাৰ প্ৰয়োজন নাই। সাধাৰণতে ইয়াত ব্যৱহাৰ কৰিম হালধি, একদম কিঞ্চিত ব্যৱহাৰ কৰিছোঁ, দেখিছেনে? কাৰণ ইয়াত বেছি জোলৰো প্ৰয়োজন নাই, অকণমান হালধি দি দিলেই হৈ গৈছে। কিঞ্চিত মই হালধি দিছোঁ। তাৰ লগতে মই দিছোঁ ইয়াত জিৰা আৰু জালুকৰ গুড়ি, দুটা মিক্স হৈ আছে, জিৰা আৰু জালুকৰ গুড়ি। গতিকে মই দি দিলোঁ এনেদৰে। আৰু ইয়াত মই একো নিদিওঁ। যদি বিচাৰে আপোনালোকে তেতিয়া জলকীয়াৰ গুড়ি দিব পাৰে কিঞ্চিত, কিন্তু মই দিয়া নাই। এনেদৰে খাই বহুত ভাল লাগে। এতিয়া এই আমখিনিত নিমখ দিছোঁ। নিমখ জোখ অনুপাতে দি দিলোঁ। দি লৰাই দিছোঁ। এইখিনি খুব ধুনীয়াকৈ কোমলি যাব। আৰু কোমলি যোৱালৈকে গেছটো ল' ফ্লেমত ৰাখিব লাগিব। আৰু তেতিয়া খুব ধুনীয়াকৈ সিজি যাব আমখিনি। তাৰপিছত এয়া চাওক, ধুনীয়াকৈ কোমলি গৈছে আমখিনি। আমখিনি কোমলাৰ পিছত ইয়াত ঢাকোন লগাই দিব, কাৰণ ঢাকোন লগাই দিলে আৰু অকণমান সিজি যাব, তেতিয়া বেছি ভাল হ'ব, উখুৰা মুখুৰা হৈ নাথাকে আমখিনি। আৰু ইম্পৰ্টেণ্ট বস্তু এইটো হৈছে চেনি। গতিকে চেনি দিবলৈ নাপাহৰিব, নাইবা গুড় দিবও পাৰে। গুড় দিলেও বহুত সোৱাদযুক্ত হয় আৰু হেল্ডি হ'ব। চেনি যিসকলে নাখায় তেওঁলোকে গুড়ৰ লগত খাব পাৰিব। খাবলৈ কিন্তু খুব ধুনীয়া হয়। গুড়ৰ লগতো ভাল হয়, চেনিৰ লগতো খাবলৈ ভালেই হয়। তৰকাৰীখিনি ঢাকন লগাই দিলোঁ। তাৰপিছত দিলোঁ ইয়াত অকণমান গৰম পানী। সেইখিনি দেখুওৱা নহ'ল, তাৰ কাৰণে দুখিত। অকণমান গাঢ় হৈ থাকিলেই হ'ব। আৰু ইয়াত দুটামান পাগ হোৱাৰ পিছত এইখিনি ৰেডি হৈ যাব। হাই গাইজ, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।